ৰাইজৰ চলি কিমান কাম কৰিলা, ক'ৰ চলি কিমান যাই পালাক। আমাৰ চলি বিচনাৰ পৰা উঠিবই হোৱা নাই। আপা নহয় যদি আপি হ'ল হয়, কত কিমান আঁচনি ল'ব পাৰিলা হয়। ঘৰতে বহি কেইটামান খাব পাৰিলা হয়। আমাৰ চলি এতিয়াও মানে বিচনাতে উঠিবই হোৱা নাই। আপা তোৰ উঠিবই হোৱা নাই। এতিয়া পুৱাই আছে, ৰাতিপুৱা 10টা বাজি গেল আহি পুৱাই আছে। এই 10টা বজাতে তোৰ ইমান হাহাকাৰ। মইতো কাম বিচাৰিছোৱে, নাপলি কি কৰো এতিয়া। গাঁৱত এখন দোকান কৰি দিলো, সেইখনো চলবা নৰলি। এই দাইদেৰ লগত কাম কৰিব পাৰি নেকি? সেইগলা কাম কৰিব পাৰি নেকি? তই আপা হৈ ভুল করলি। যদি আপি হলি হয়, চৰকাৰৰ সেই আঁচনি গিলাখান ল'ব পাৰিলি হয়। আপা হৈ পেলাই তই ভুল করলি। কোনবাই আঁচনি দিছি, কোনবাই আঁচনি পাইছি, ঘন্টা সদায় সদায় মই ঘৰত গালি খাই থাকিব লাগে। আৰু তহঁতৰ সদায় সদায় এটাই কথা, মই আপা নহয় আপি হব লাগে, আপা নহয় আপি হব লাগে। মোক কিয় জন্ম দিছা? ৰাখো যা ঘৰত। তুমি এতিয়া সেনেকে ক'লে নহয় নহয়। তুমি যদি এতিয়া ভালে পাবা নৰ, তেতিয়াহ'লে আগৰ পৰা কিয় কোৱা নাছিলা মোক? দা কচোন। শুনা, হেল্ল', মোৰ কথাটো শুনা। ঐ, মই এতিয়ালৈকে একো কাম চাম কৰিব পৰা নাই বা একো সংস্থাপন নাই, কিন্তু সেই বুলি তুমি এতিয়া সেনেকে সম্পৰ্ক এটা এৰি যা বুলি ক'লে নহয়তো। আৰু মই গোটাই জীৱন নকৰাকে থাকিম নেকি? কামটো বিচাৰিয়ে আছো ন। গম পাইছো তোমাৰ ঘৰত বিয়াৰ কথা হলছি, তোমাক বিয়া দিব, সেইটো বুজি পাইছো। মোৰো এটা হিচাপ আছে না। আৰে কৰো বুলি ঘপককে যি টি কামত হাত দিব পাৰো নেকি? দা কচোন। আৰু এনে কথা নহয় নহয় যি বোলে কাম গোটাই আহি আছে মই কৰা নাই। কিছুমান কাম কৰাৰ আগত চিন্তা কৰিব লাগিব। নহয় তুমি কিছুমান বস্তু বুজি নাপাও। শুনা মোৰ কথাটো শুনা, শুনাচোন। ৰবা মোৰখিনি কবা দিয়া। এতিয়া চাবা, ঘপককে যিকোনো কাম এটাত পটকে যাবা নোৱাৰো। তুমি আৰু কথাটো কবাক লাগি ন। প্ৰাইভেট কোম্পানীতো আজিকালি কৰিব পাৰি, এতিয়া যাব পাৰো মই। কিন্তু মই অলপ বস্তুটো বিচাৰি আছো কি তোমাক সিদিনাতে কৈছো ন। কাৰণ মোৰ অলপ চিন্তাটো বেলেগ। গতিকে মই সেনাহান সেই চিন্তাৰ লগত বা সেনাহান হেৰিৰ লগত মিলা কাম এটা পালিহে মই কৰিম। আৰু মোৰ কোনো ধৰণৰ মানে এনেকুৱা হেৰি নাই যে মই আনৰ তলত কাম কৰি কিনে চলিম। সেইটো মোৰ হিচাপত মানে মই নকৰো। তোমাক আগে পিছেও কৈছো এইটো কথা। গতিকে মই অলপ ব্যৱসায় লাইনটোত মই নিজে আগৰ পৰা ইচ্ছা আছে, তো মই সেইটো লাইনতে কাম কৰিম। তুমি এতিয়া সেনেকে সময় বান্ধি দিলে নহয় নহয়। তুমি আগতে কৈছিলা না যি বোলে মোৰ একো অসুবিধা নাই, তুমি যিয়ে নকৰা। এতিয়া তোমাৰ মতটো কিয় হ'ল বদলি গেল? এতিয়া সেনকে ঘপককে চব কথা তুমি এনেকে কৈ দিলে নহয় নহয়। মই এতিয়া ৰাতাৰাতি ক'ত কাম এটা বিচাৰি ল'ম? দা কচোন। কথা কবা আহ, যি কৰা কৰিবা, মোৰ কবা লগা নাই আকৌ। যদিও ৰখিবা পাৰ বিয়া পাতিম, আৰু ৰখিবা নোৱাৰো যদি টাটা বাই বাই। কি ভাই যে তই আমাক নামতাকে সেইফালে তই বহি আছা? বহুত কথাই এগলা, পিছত কম দে। ভাই আমাৰ জীৱনটো কথা কি ভাবছে? সদায় কি অত বহি তত থাকি সেনকে কটাবি নাই? দেখা নাই কাম নকৰা কৰি আঁকিবলৈ আনছি। সেইটোৱেতো কথা। মই এতিয়া আপিৰ পইচা দি চলি আছো না নাই? কেছটো বুজি পাইছা না তহঁতে? কি ভাই তই আৰু তাইৰ পইচা দি কেনকে চলি আছা?
চাবি ভাই তাই ডিগ্ৰী পঢ়ি থাকাতে মোৰ লগত পলে আহিল আৰু HCSত পঢ়ি থাকাতে মামা স্কুটিখন পালাক চ' মই গাড়ীও ল'ব লগা নাই তাই স্কুটিখন লৈয়ে আহিলাক হয় না তাৰে পিছত তোৰ ৰেচন কাৰ্ড আছে চাউলৰো টেনশ্যন নাই খোৱালৰো টেনশ্যন নাই একো আয়ুষ্মান কাৰ্ড আছে বেমাৰৰো চিন্তা নাই মই কি কৰিব লগা কি আছে হয় না আৰু অৰুণোদয় আঁচনি আছে অৰুণোদয় আঁচনিতো নামটো ভৰাই দিম মই এইবাৰ তো কৰিব লগা একোৱেই নাই মোৰ ইয়াৰ কিন্তু কথাটো ঠিকেই আছে মোক ঘৰত যি দেউতাই আপি লাগে ঘটনা এইটোৱে আজি এই কথাখিনিক লৈ তন্ধে নাহতে মই ইয়াতে আপিৰ হৈ বৈদ্য গালি খাইছো কি হৈছে মানে তহঁতক কৈ আছো এফালে মানে তেতিয়া তহঁতক নাম দিলো মানে কি জানানা তাই ফোন কৰিছিল তাই ফোন কৰি পেলাই এতিয়া বোলে মোৰ লগত বিয়া হবা নৰে কিয় মানে এতিয়া মোৰ আকৌ কাম বন নাই না একেদিন কলাক যি মানে তোমাৰ লগতে বিয়া হম বেলেগ চলি নাচাও ঘৰতো কৈছো এতিয়া আজি নাজানো কি ধুমুৰ উঠছি উঠি পেলাই কবা ধৰিছি তাই বোলে মোৰ লগত বিয়া হবা নৰে নৰলি মই কলো আৰু মইতো চা এতিয়া মই ঘৰ কাম নকৰাই থাকিম নেকি আমিতো কিবা এটা আলোচনা কৰি আছো না যিতে কামততো এনেকে হাত দিবাও নোৱাৰো নহয় চা এতিয়া তাইতো তোৰ লগত ইমান দিনৰ পুৰণা এনে ৰিলেশ্যনশ্বিপ তহঁতৰ ইমান দিন হ'ল এতিয়া অকস্মাত তাই আৰু তোৰ লগত বিয়া মাথাটো কামেই কৰা নাই জানা না পুৱাৰ পাই আকৌ আজি এটা অলপমান মানুহ তাকে লগ কৰিব যোৱা কথা আছিল মানুহটো কিবা এটা মানে নতুনকে অপেনিং কৰিছি সেইটো তেতিয়া মানে ভাবছো কি মই আৰম্ভ কৰিম সেইকাৰণে তহঁতৰ লগতো আজি গধূলা অলপ বহা কথা আছিল পুৱাই তাই উঠি পেলাই ঘণ্টাটো ক'বা দিছো মোৰ লগত বোলে বিয়া নহয় আৰু তই যদি বিয়াই নহা তই ইমান বছৰে মোৰ লগত কি ঘণ্টা কৰিব ভাল পাই থাকিলি হয় না নহয় কচোন তহঁতে ক মই তাইক আৰম্ভণিতে কৈছো যি বোলে মই কোনো ধৰণৰ চাকৰিমুখী চলি নহয় মই কৰিলে নিজাকে কিবা এটা লাগে এখন পাণ দোকানে হওক মই সেই দিম মই সৰুৰ পৰাই দেউতাহঁতকো দেখা পাইছো মই দেউতাই দেখিছে তহঁতে কিমান কষ্ট কৰে গতিকে মই সেই ভাবি কিনে বোলে মই বিজনেছে কৰিম কাৰণ পইচাটো ধৰ চাকৰি কৰিলেও পইচা আহিব বিজনেছ কৰিলেও পইচা আহিব পইচাহে লাগে আৰু তাইক খুৱাব লাগে তাইক পিন্ধাব লাগে তাই বিচৰা বস্তুখিনি পাবা লাগে তাইক মই দিমতো যেনেকে নহওক তাইৰ সেইগিলাখান সিদিনাক লেকিন ঠিকেই আছিল আৰু তাই ভাল পাবাৰ দিনাই কৈছে তুমি যি কৰ মোৰ তাতে একো আপত্তি নাই এতিয়া বোলে ঘৰত বাইপাকে দৰা চাইছি চৰকাৰী চাকৰি কৰা দৰা এনকে মোৰ লগত নেদে মোৰ দৰে বেকাৰ এটাৰ লগত বিয়া নেদে আৰে মই গোটাই যোৱা বেকাৰ নাথাকো নহয় কিছুমান সুবিধা আহিব লাগিব আহিলেহে ল'ব পাৰিম হয় নে নহয় কচোন তহঁতে সংস্থাপনটো এনে বস্তু নহয়তো যি বোলে পঢ়িছো লগ চাকৰি পাইছো পাবা পাৰে কোনোবাই কাৰোবাৰ কপালত চাকৰি আছে কোনোবাই চাকৰি পাইছি এতিয়া সেই বুলি আমি চাকৰি বনাই বা আমি ব্যৱসায় কৰিব আমি এনেকে ঘপককে নোৱাৰো কাৰণ কিয় পইচাৰ কথা আছে চৌধুৰীতে আমি আমাৰ কষ্টৰ পইচা লগাই দিবা নোৱাৰো এতিয়া ব্যৱসায় কৰাৰ আগত আমি চাবা লাগিব কোনটো ব্যৱসায় কৰিলে আমাৰ ভাল হয় এতিয়া আমি এটা কাম কৰো শুন যিহেতু এতিয়া ই এটা আজি আপি পলে আনছি ইয়াৰ লগত ধৰ ঠিকেই আছে এতিয়া এইগিলা কথা ভাবি কিনে মই ৰাতিপুৱাৰ পৰা টেনশ্যনত আছো মানুহটো তাকেতো চবৰে আশে হৈছে মোৰো ঘৰত দেউতাই পুৱা উঠাৰ পাই ৰাতি ঘুমবাক লাগে এটাই কথা কিবা কৰিব লাগে কিবা হাৰে মই যদি কিবা কৰাৰ এটা চান্স পাওঁ মই আগত থাকিম আৰু প্ৰতিটো ক্ষেত্ৰতে এটাই উদাহৰণ যে মই যদি আপা নহয় আপি হলৈ আঁচনি পেলাম আৰে যদি হয় এতিয়া ই চাওক ইয়াৰ কথা যুক্তি আছে ই বিয়া কৰিছে আমাৰ চৰকাৰৰ পৰা এখন আঁচনি পাইছে ই গ্ৰহণ কৰিছে এতিয়া মইতো চাই এতিয়া মই ল'ৰা হৈ পেলাই তো এতিয়া আঁচনি আনিব যাব নোৱাৰো যদি পিছক লাগি মোৰ কিবা ধৰি লওক মোৰ লাইফত যোনটো আহিব লগা আছে তাই ধৰি লওক কিবা যদি এনেকুৱা ক্ষেত্ৰত আহে তেতিয়া বেলেগ কথা সেই ৰাতিপুৱা উঠাৰ পাই যদি এটা কথা এটা গালি শুনি থাকিব নিজৰে ভাল লাগে না নিজৰে চাচোন আজি এন্দৰ দৰে কপাল থাকিলে কথাই নাই আমি আপিয়ে হ'ব লাগিছিলে নহয় ই আচলতে লাকি একেবাৰে লাকি বুলি কিয় কম জানা না এটাকে যে আপিটো আইচিও সেইটো ক'ব লাগিব আমাৰ আপি আজি মই ইমান বছৰ ভাল পাই কিনে মোক যিটো আপি ছাপৰ্ট কৰি আছিল সেইটো আপি যে ঘপককে নাহা হৈছে কিন্তু ই আজি লাকি কাৰণ ই আপিটোক এটলিষ্ট আনিব পাইছে ই আপিৰ আঁচনি পাই আছে কিবা এইগিলাখান চাব লগা কথা নহয় সেইটো পাৰ্চনেল কথা ই সেইটো নকয় যি বোলে তাৰ খৰচতে চলি আছে তাই ছোৱালী হৈ তাইৰ কাৰণে সেইখিনি আঁচনি ছোৱালীৰ কাৰণে ওলাইছি তাই গ্ৰহণ কৰিছি সেইখিনি পইচা দি তাইৰ ঘৰখন বা ইও চলি আছে সেইটো ঠিকে আছে কিন্তু আমাৰ আপি এইগিলাখান বুজি নাপায় মোৰতো বাৰু তই চা সিদিনা মানে কি তই নিজে জানা মোৰ ঘটনাটো তাই চালা মোক ইমান দিনে ভাল পাই আছিল ভাল পাই থাকোঁতে তাক যেতিয়া মই সুধিলো তাই মোক কি কৈছে তই কি কৰা
সেইটো আজিকালি তই তোৰ ক্ষেত্ৰতো এতিয়া সেইটোৱে হৈছে তাকেতো আমাক ডাইৰেক্ট সোধে মই কি কৰো মোক সুধছি মই বোলো তই মোৰ লগত বিয়া পাৰবি নে তাই ডাইৰেক্ট সুধছি তই কি কৰা আৰু ডাইৰেক্ট যেতিয়া মই তাইক ক'লো মাকক ক'ব দিলো মাকে তাৰমানে মাকে ডাইৰেক্ট ৰিজেক্ট কৰি দিছে নাই নাই এনেকে বহি থাকিলে নহয় এতিয়া আমি এটা কাম কৰো আজি গধূলা একবাৰ ভালকে আলোচনা কৰো ব্যৱসায় কৰিম যি কৰো ব্যৱসায় কৰিম লগা হলে ফাৰ্মে খুলিম মুৰ্গী ফাৰ্মে হওক হাঁহৰ ফাৰ্মে হওক গাহৰি ফাৰ্মে হওক কামক লাজ নকৰো হয় নে নহয় কো আৰু এটা আমি এটা মানুহ এটাক লগ কৰি আহিব লাগিব আছে মানে তেওঁৰো অলপমান ব্যৱসায় লাইনতে মানুহটোৱে কাম কৰি থাকে গতিকে তেওঁক লগ কৰি আহো লগ কৰি পেলাই অলপমান আইডিয়াখিনি লওঁ তেওঁৰ পৰা কেনেকে কি কৰিব পাৰি গতিকে সেই হিচাপত বল আমি কামটো কিন্তু ভালকে কৰিব লাগিব কামটো ভালকে কৰিম সেইকাৰণে কৈছো মানে এইক মই এতিয়া বুজাইছিলো এতিয়া আমি কামত ধৰ যিটো কাম কৰিম তাৰমানে আগে চবে পইচাক নাচাও কামটো কৰি ল অলপ বহিও থাক বস্তুখিনি লাহে ধীৰে কৰিম ভালকে কৰিম আৰু মানুহটোৰ লগত আলোচনা কৰি পেলাই ধৰ তেওঁ অলপ আইডিয়া দিব যে পইচা হৈছে কেনেকে ক'ত কিমান যায় সেইখিনি বস্তু তেওঁ আইডিয়া দিব গতিকে তেওঁক আমি একবাৰ লগ কৰি অহা ভাল হ'ব জলতে হেল্ল' দাদা কোন আছে মই অফিচতে আছো ৰবা আপোনাক লগ কৰিব লাগিছিলে একবাৰ আচ্ছা লগ কৰা যদি তুমি এতিয়া আহা মোৰ বৰ্তমান লাঞ্চ টাইম চলি আছে চ' মই ফ্ৰী আছো হয় নেকি এতিয়া আপোনাৰ অফিচলৈকে যাওঁ দিয়া আহি যোৱা ঠিক আছে গৈ আছো ঠিক আছে তোমালোক আহিছা হয় দাদা আপোনাক যে কালি ফোনত কথাটো কৈছিলো তাকেতো তুমি বা কি ফাৰ্ম খোলা এতিয়া ফাৰ্ম মানে দাদা আমি এতিয়া নতুন চলি ইমান বেছি আকৌ আমাৰ আইডিয়া নাই এতিয়া কেনাহান ফাৰ্ম খুলিলে ভাল হয় আপুনি বুজি দিলে ভাল আছিল তোমালোকে এতিয়া খুলিব বিচাৰিছা যদি বহুত ফাৰ্মেই আছে কিন্তু তোমালোকৰ কাৰণে ব্ৰইলাৰ ফাৰ্মটোৱে ভাল হ'ব চ' এতিয়া ভাবি চাব পাৰা ব্ৰইলাৰ ফাৰ্মটোৰ কাৰণে ব্ৰইলাৰ ফাৰ্ম খুলিলে কি কি কৰিব লাগিব তাৰে কাৰণে তোমালোকক বেলেগ একো নালাগে নিজৰ মাটি লাগিব আৰু সেই মাটিখিনিত ব্ৰইলাৰ ফাৰ্মৰ ছেটআপটো নিজে বনাই ল'ব লাগিব কিন্তু দাদা এতিয়া ধৰক মাটি বাৰীৰ এইগিলা আমি হিচাপগিলা নাজানো বা ব্ৰইলাৰ ফাৰ্ম এখন কৰিব গ'লে কেনেকে কি ছেটটো বনাম বা কেনে হিচাপত ফাৰ্ম এখন বনাম আৰু মানে কি আমি এই বস্তুটো একদম নতুন আৰু মানে কি লাভৱান কেনেকে হ'ম বা এইটো বেচাৰ কেনেকুৱা এটা পদ্ধতি এইটো আমিতো যিহেতু নতুন সেইটোৰ বিষয়ে অলপ কৈ দিব নেকি তোমালোকে যদি খুলিব বিচাৰা তোমালোকৰ নিজৰ মাটি লাগিব যোনটো আমি দিব নোৱাৰিম সেইটো তোমালোকে নিজে ঠিক কৰি ল'ব লাগিব বা কিনি লোৱা বা ভাড়াত লোৱা যি কৰা সেইটো তোমালোকৰ কথা বাকী ছেটআপটোৰ কাৰণে পইচা তোমালোকে ইনভেষ্ট কৰিব লাগিব ছেটআপটো আমিয়ে বনাই দিম তোমালোকে টেনশ্যন ল'ব নালাগে সেইটো তাতে বেছি খৰচ নাযায় 1.5-2 লাখ টকা যাব যোনখিনি তোমালোকে মই ভাবোঁ পাৰিবা দিব আৰু বাকী মোৰ তাতে ব্ৰইলাৰৰ পোৱালিবোৰ সেইবোৰ আমিয়ে ছাপ্লাই দিম যিমান লাগে তোমালোকক যিমান কোৱাণ্টিটি বনোৱা সেই হিচাপত হ'ব আৰু বাকী খাদ্যখিনিও আমিয়ে দিম বাকী কিন্তু তাতে এটা কথা আছে যদি ব্ৰইলাৰৰ পোৱালিবোৰৰ কিবা হয় মৰে বা সিহঁতৰ যদি কিবা প্ৰব্লেম হয় সেইটো কিন্তু আমি ৰিস্ক ল'ব নোৱাৰিম সেইটো তোমালোকৰে লছ হ'ব চ' ভাবি চাবা কি কৰা আৰু জনাবা মোক কি কৰা বাকী মই সহায় কৰিম ছাৰ তাৰমানে যিহেতু আমাৰ এই বিজনেছত নতুন আমি ইয়াৰ যোনটো বেচাৰ পিছত প্ৰফিট হয় বা যোনটো আমাৰ মানে আহিব লগা ধন এইটো তাৰমানে কেনেকুৱা ধৰণৰ হ'ব অলপ বুজাই দিলে ভাল হয় আমাৰ মানে তোমালোকে যদি বিজনেছটো কৰিব বিচাৰিছা বেলেগ একো টেনশ্যন ল'ব লগা নাই বেচা কিনাখিনি আমিয়ে কৰি দিম চব তোমালোকৰ প্ৰফিটটো তোমালোকে পাই যাবা তাৰে 1% আমি ৰাখিম আৰু 1% তোমালোকে পাবা চ' বাকী বেলেগ একো কমপ্লিকেশ্যন নাই চ' ভাবি চাবা কি কৰা তেতিয়াহ'লে আমি কথাখিনি আলোচনা কৰি আপোনাক জনাই দিম দিয়ক
ঐ ছাৰে কথাখিনি বুজি দিলাক কিন্তু এতিয়া তোৰ 1.5 লাখ টকা এটা পটকে ক'ত পাবি তাকেতো এতিয়া চাহ মানে কি ঘৰতো ইমান টকা এটাতো দিবাৰ নহয় আৰু নিজৰ জমাও ইমান টকা নাই টকা ইমান ক'ত পাবি 1.5 লাখ টকাটো ইমান সহজো নহয় মানে কি মানে লগত থকা আৰু এটা কাম কৰিব পাৰি কি? যিহেতু ছাৰে মানে কথাখিনি কওঁতে ধৰ এতিয়া প্ৰফিটৰ কথাখিনিতো কৈছে আমাক এতিয়া আমি যদি মানে অলপমান পইচা সুতত লওঁ 1.5 লাখ টকাটো মোৰ কিন্তু সেনাই মানুহ এটা চিনাকি আছে ধৰি লও এতিয়া সুতত ল'ব পাৰি পিছত ধৰি লও আমাৰ সিমান এটা চাৰে কোৱাৰ দৰে আমাৰ প্ৰফিট নহ'ল তেতিয়া তই কি কৰিবি নহয় এতিয়া বিজনেছ কৰিলে ভাই অলপতো ৰিস্ক ল'ব লাগবই দেচোন কৰি চাওঁ যদি ধৰ কিবা নহয় কিবা এটা ৰাস্তা ওলব না পইচাটো আমি সুতত লওঁ এতিয়া ধৰ মোৰো ধৰ ইমান পইচা নাই তোৰো নাই এৰো নাই আৰু আমাৰ ঘৰৰ পৰাতো ইমান পইচা পটকে দিব পাৰিবা নহয় বোলে গতিকে আমি সুতত লওঁ পইচাটো মানুহটোৰ লগত আমি কথা পাতিম কালি পৰহি মানক লাগি তেওঁ যদি দিবা পাৰে আৰু দিবা পাৰে নহয় দিবই তেওঁ মানে বহুতো সেনেকে দে সুতত তো তাৰে কাৰণে লাগে যদি আমি কিবা কাগজ পত্ৰ লিখি দিবা লাগে আমি লিখি দিম আৰু যদি বোলে ধৰ নহয় বোলে তোনা এনকে আমাক মানে এখন হেৰি দিবা লাগিব ডকুমেণ্ট কিবা ভেলিড ডকুমেণ্টছ দিবা লাগিব তেতিয়া আমি দি দিম হয় না নহয় হয়নে আমি সেনকে এতিয়া বস্তুখিনি পইচাটো সুতত লৈ পেলাই আৰম্ভ কৰোঁ 1 বছৰমান ৰিস্ক লৈ চাওঁ দেই যদি ভগৱানে মুদ দাঙি চাই তেতিয়াহ'লে আমাৰ ভাল হ'ব আৰু যদি আৰু কিবা হ'ব লগা আছে সেইটোতো তই মই একো কৰিব নোৱাৰোঁ হলি হ'ল লছ খালি আমি তিনিও লছ খালোঁ লাভ হ'লে তিনিৰে লাভ হ'ব কামটো সোনকালতে কৰিব লাগিব না কি তাকেতো মোৰ এতিয়া এতে এইগিলা কথা এতে নহয় ভালকে আমি গধূলা ঘৰৰ মানুহৰ লগত আলোচনা কৰোঁ যে দেউতাহঁতৰ লগত কথাখিনি পাতিম পাতি আলোচনা কৰিম এতিয়া বল ইয়াৰ পৰা যাই থাকোঁ